নমস্কাৰ সকলোকে জৰ্জি নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে কোনোবা ধৰণৰ ড্ৰেছ ৰিভিউ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। আজি মই ফ্লিপকাৰ্টৰ ব্লু কালাৰৰ লেহেংগা এযোৰ ৰিভিউ লৈ আহিছোঁ। লেহেংগাযোৰ খুব সুন্দৰ। মই বিয়াতো এইযোৰ পিন্ধি গৈছোঁ। লেহেংগাযোৰ কাষত বান্ধিবৰ কাৰণে কঁকালৰ বাবে দৌৰি দিয়া হৈছে দুডাল, খুব ধুনীয়া। আৰু লগতে এইটো 36 কঁকালৰ লোকে মানুহে পিন্ধিব পাৰিব। আৰু ইয়াত কেন এটেষ্ট নাই, কিন্তু লাইনিং এটেষ্ট কৰা হৈছে। এক্সট্ৰা লাইনিং লগাব নালাগে, কিন্তু কেন লগাম বুলি বিচাৰিলে লগাব পাৰে। হোৱাইট কালাৰৰ ব্লাউজ, ইয়াত এইটো আনষ্টিচ আছিল, মই ষ্টিচ কৰিছোঁ। নিজৰ হিচাপত আপোনালোকে ষ্টিচ কৰিব পাৰে। গল্ডেন কালাৰৰ ইয়াত এম্ব্ৰইডাৰী ৱৰ্ক আছে দুইটা কাষত। ব্লাউজটো খুব সুন্দৰ, তাৰ কাপোৰৰ কোৱালিটিও ভাল। লগতে নেট দুপাট্টা এখন আহিছে। দুপাট্টাখনৰ কাষত পট্টি দিয়া হৈছে, এক্সট্ৰা পট্টি লগাব নালাগে। দুপাট্টাখনৰ নেটটো কোমল হয়, কমফৰ্টেবল হয়। 2 মিটাৰ হ'ব দুপাট্টাখন। খুব সুন্দৰ হয় ড্ৰেছটো। ব্লু কালাৰৰ লগত হোৱাইট কম্বিনেশ্যন খুব সুন্দৰ লাগিছে। কোনোবাই ল'ব বিচাৰিলে মই ডেছক্ৰিপশ্যন বক্সত এই লিংকটো দি দিম, কিনিব পাৰিব। মই 699ত কিনিছিলোঁ। এতিয়া বৰ্তমান দামটো বাঢ়িছে। আৰু লগতে মই ফটো এখন এড কৰিছোঁ, বিয়াত পিন্ধি গৈছিলোঁ যে। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।